নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ফাকুৱা বা দৌল উৎসৱৰ বিষয়ে। আশা কৰোঁ আপোনালোকে ভাল পাব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। দৌল উৎসৱ বা ফাকুৱা হ'ল ঋতুকালীন ৰং আৰু আনন্দৰ উৎসৱ। ভাৰতবৰ্ষৰ ভিন্ন জাতি সম্প্ৰদায়ৰ হিন্দু ধৰ্মাৱলী লোকসকলৰ মাজত প্ৰচলিত এক আনন্দৰ উৎসৱ। ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। ফাকুৱা ভাৰতত বিভিন্ন নামেৰে পালন কৰা দেখা যায়। এই উৎসৱক হোলী, ফাকুৱা, ফলগু উৎসৱ, বসন্ত উৎসৱ, মদন উৎসৱ, হোলিকা দহন, দৌল উৎসৱ, দৌল যাত্ৰা আদিৰ নামেৰে বিভিন্ন ৰাজ্যত পালন কৰা হয়। ফাকুৱাৰ সৃষ্টিৰ আঁৰত বহুতো পৌৰাণিক কাহিনী আছে। ধৰ্মীয় শাস্ত্ৰ মতে দৌল উৎসৱ বা ফাকুৱা উৎসৱ আৰম্ভণি হৈছিল বৈকুণ্ঠত। শ্ৰীকৃষ্ণই গোপীসকলৰ লগত নৃত্য গীতেৰে মুখৰিত কৰি ফাকুগুৰি ছটিয়াই আনন্দ উৎসৱ কৰিছিল। এইদৰে ফাকুৱা উৎসৱ আৰম্ভ হয়। অন্য এক পৌৰাণিক আখ্যানত ফাকুৱাৰ এই দিনটো কাম দহনৰ দিন বুলি অভিহিত কৰিছে। আখ্যান অনুসৰি এসময়ত গিৰিৰাজ হিমালয়ৰ কন্যা পাৰ্বতীয়ে মহাদেৱক স্বামীৰূপে পাবলৈ ব্ৰত কৰিছিল, কিন্তু মহাদেৱ তেতিয়া তপস্যাত বিলীন হৈ আছিল। মহাদেৱৰ লগত পাৰ্বতীক বিবাহ কৰাই দিয়াৰ বাবে অন্য উপায় নেদেখি দেৱতাসকলে কামদেৱক কামবান নিক্ষেপ কৰিবলৈ দিছিল। মহাদেৱৰ তপস্যা ভংগ হোৱাত তেওঁৰ প্ৰথম কুট দৃষ্টি কামদেৱৰ ওপৰত পৰে। তেওঁ ত্ৰিনয়নৰ জুইত কামদেৱ ভস্মীভূত হয়। হোলীৰ এই বিশেষ দিনটোত কাম দহন অৰ্থাৎ সাংসাৰিক লোভ মোহ কাম কুট ত্যাগেৰে প্ৰতিনিধিত্ব কৰে আৰু কাম দহনৰ দিন হিচাপে পালন কৰে। অন্য এক আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল। হোলিকাই নিজৰ শৰীৰৰ জুইয়ে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজে নিঃশেষ হৈ যায়। হোলিকাৰ মৃত্যুখনত নিজৰ ভুল বুজি পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। তেতিয়া প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিছত বছৰত অন্তত এদিন মানুহে হোলিকাক স্মৰণ কৰিব। বন্ধু বান্ধৱীসকল, এই হোলিকাৰ পৰাই কালক্ৰমত হোলী শব্দৰ সৃষ্টি হয়। সেয়েহে বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা মেজি সাজি নাম গাই সেৱা জনাই অপশক্তি হোলিকাক দাহ কৰে। বহুতে হিন্দু দেৱতা ৰাধা আৰু কৃষ্ণৰ প্ৰেম কাহিনীৰ পৰাই উদ্ভৱ হোৱা বুলি কয়। কৃষ্ণক উজ্জ্বল নীলা ছালৰ ৰূপত চিন্তিত কৰা হৈছে আৰু কিংবদন্তি অনুসৰি কৃষ্ণই দুখ কৰিছিল যে তেওঁৰ ৰং ৰাধাৰ দৰে নাছিল। কৃষ্ণৰ মাকক এই কথা ক'লে আৰু তেওঁ পৰামৰ্শ দিলে যে শুদ্ধ ছালৰ কামনা কৰাৰ পৰিৱৰ্তে তেওঁ ৰাধাক ৰং লগাব লাগে, যাতে দুয়োৰে ছাল ৰঙীন হয়। সেয়েহে হোলীৰ মৰমৰ চিন হিচাপে আনক ৰঙীন কৰিবলৈ চেষ্টা কৰাৰ পৰম্পৰা। এনেদৰেই ফাকুৱা সৃষ্টি হয়। বন্ধু বান্ধৱীসকল, ফাকুৱা গুৰিৰ ৰংবোৰৰ প্ৰতীকী অৰ্থ আছে। নীলা ৰঙে কৃষ্ণক প্ৰতিনিধিত্ব কৰে, ৰঙা ৰঙে প্ৰেম আৰু উৰ্বৰতাক প্ৰতিনিধিত্ব কৰে, সেউজীয়া ৰং বসন্ত আৰু নতুন বৃদ্ধিৰ প্ৰতীক, হালধীয়া ৰং ভাৰতৰ থলুৱা মছলা আৰু প্ৰাকৃতিক প্ৰতিকাৰ। অন্য কিংবদন্তি অনুসৰি কৃষ্ণৰ অন্য এগৰাকী পত্নী ঘুনুচাৰ ঘৰলৈ গৈ এসপ্তাহৰ পিছত শ্ৰীকৃষ্ণ ঘৰলৈ উভতি অহাত ৰাজ্যৰ প্ৰজাগণে ৰং ৰহস্য কৰে। ঘৰ আহি পোৱাত ভগৱান কৃষ্ণৰ পলম হোৱাত লক্ষ্মী দেৱীয়ে দুৱাৰ খুলি নিদিয়াক কেন্দ্ৰ কৰি উৰিষ্যাৰ লগতে ভাৰতৰ বিভিন্ন ঠাইত দৌল উৎসৱ পালন কৰা হয়। ভাৰতৰ লগতে আমাৰ অসমত পোনপ্ৰথমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 21 বছৰ বয়সতে নগাঁৱৰ বৰদোৱাৰ ধাম পাতেকীবাৰীত দৌল উৎসৱৰ পাতনি মেলিছিল। বলোৰাম আটৈক মকুৱাপুৰলৈ পঠিয়াই 7টা কড়িৰ বিনিময়ত 7 কলহ প্ৰাকৃতিক ফাকুৱা গুৰি আনি দিন বাৰ চাই ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই দৌল উৎসৱ পালন কৰিছিল। তেতিয়াৰে পৰা বৰদোৱাত দৌল উৎসৱ ধুমধামেৰে অনুষ্ঠিত কৰি আহিছে। ভগৱান শ্ৰীকৃষ্ণৰ লীলা জনসমাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দৌল উৎসৱ পালন কৰা হয়।
বন্ধু বান্ধৱীসকল, দোল উৎসৱ মানে হৈছে শ্ৰীকৃষ্ণক দোলা বা আসনত বহুৱাই ভক্তিমূলক গীত গাই আনন্দৰে কৰা উৎসৱেই হ'ল দোল উৎসৱ বা দোল যাত্ৰা। এইদৰে দেশৰ বিভিন্ন ঠাইত দোল যাত্ৰা বা ফাকুৱা উৎসৱৰ পাতনি মেলে। ফাকুৱা উৎসৱ আনন্দৰ উৎসৱ, মিলনৰ উৎসৱ। উচ্চ নিচ্চ, ধনী দুখীয়া, জাতি ধৰ্ম পাচিৰ ভাঙি সকলোৱে মিলিজুলি ফাকুৱা উৎসৱ পালন কৰি অহা হৈছে। এই ফাকুৱা উৎসৱৰ ফাকুৰ ৰং যেন আমাৰ সমাজৰ মানুহৰ মনবোৰ সেউজীয়া কৰি তোলে। বেয়া সময়বোৰ আঁতৰি সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰী যেন প্ৰকট হৈ উঠে, তাকে কামনা কৰিলোঁ। সকলোকে ফাকুৱাৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।